एवरीवन नमस्कार आजिले आइसो मगज दि बनवा माछर झोলৰ रेसिपि बहुते सागे मगज दि माछर झोल बनाइ खाइছে কিন্তু যিসকলে बनाइ খোৱা নাই তেওঁলোকে নিশ্চয় ট্ৰাই কৰিব পাৰিব হেকাৰণে ভাবিলো ৰেচিপিটো আপোনালোকৰ সৈতে শেয়াৰ কৰো বলক তেন্তে দেৰি নকৰি ৰেচিপিটোলৈ আগবাঢ়ো এই ৰেচিপিটো বনাবৰ বাবে আমাক কি বস্তু লাগিব চাই লওঁ আহক 3 পিস ভাঙন মাছ লৈছো মাছ কে পিস নিমখ হালধি হানি লৈছো দুটা মিডিয়াম সাইজৰ পিয়াজ পেষ্ট বনাই লৈছো আৰু 3 চামুচ জোখৰ মগজ আগতে মই পানীত তিয়াই ৰাখিছিলো তাৰ পিছত হেখিনি মই পেষ্ট কৰি লৈছো এটা বিলাহী মিক্সিত মাৰি তাৰো পেষ্ট বনাই লৈছো আদা আৰু নহৰুৰ পেষ্ট অলপ অলপ লাগিব হেতু দেখুৱা নহৰু লৈছো সৰু চামুচৰে আধা চামুচ জিৰা গুৰি আৰু ধনিয়া গুৰি আৰু প্ৰয়োজন অনুসৰি নিমখ হালধি আৰু তেল লাগিব হেখিনি মই দিয়াৰ সময়ত দেখুৱাই যাম এতিয়া প্ৰথমতে মই কেৰাহীখন গৰম কৰি তাতে মিঠাতেল দি দিছো মিঠাতেলখিনি গৰম হোৱাত ইয়াতে মাছ কেপিস দি দিছো এতিয়া মাছ কেপিস মই হাফ ফ্ৰাই কৰি লম মাছ কেপিস হাফ ফ্ৰাই কৰা হৈ গল এতিয়া মাছ কেপিস উলিয়াই ৰাখিছো আৰু একেখিনি তেলতে প্ৰথমে আদা নহৰু দিছো আদা নহৰুখিনি অলপমান ৰঙচুৱা হোৱালৈকে ভাজি লম তাৰপিছত ইয়াতে মই পেষ্ট কৰি ৰখা পিয়াজখিনি দি দিছো এতিয়া এইখিনি লৰাই জুইটো কম কৰি ভাজি লম গেছৰ ফ্লেমটো মিডিয়াম টু লোত ৰাখিব যাতে পিয়াজটো জ্বলি না যায় এতিয়া পিয়াজৰ কেঁচা গোন্ধটো যোৱালৈকে আৰু পিয়াজে যেতিয়া অলপমান কালাৰ চেঞ্জ কৰিব তেতিয়ালৈকে ভাজি লম পিয়াজখিনি ভাজি লোৱাৰ পাছত ইয়াতে বিলাহীৰ পেষ্টখিনি দি দিছো বিলাহীৰ পেষ্টখিনি দি অলপমান লৰাই ইয়াতে প্ৰয়োজন অনুসৰি নিমখ আৰু হালধি দিছো আৰু লগতে জিৰা গুৰি আৰু ধনিয়া গুৰি দি দিছো এটা আপোনালোকে ৰেড চিলি পাউডাৰ অলপমানো দিব পাৰে মোৰ ওচৰত নাছিলে হেকাৰণে মই দিয়া নাই এতিয়া আটাইখিনি ভালদৰে আকৌ লৰাই দিছো বিলাহীখিনি ভালদৰে ভাজি ল'ব লাগিব যাতে বিলাহীৰ পানীটো শুকাই যায় আৰু ওপৰত অলপমান তেল বিৰিঙি আহে তেতিয়ালৈকে আমি বিলাহীখিনি ভাজি লম এয়া চাওক বিলাহীখিনি ভজা হৈ গল এতিয়া ইয়াতে পেষ্ট বনাই থোৱা মগজখিনি এড কৰি দিছো অকণমান পানী দি দিছো এতিয়া আটাইখিনি প্ৰায় 5 পৰা 7 মিনিট মান ভাজি লৈছো তাৰ পিছত ইয়াতে উতলা গৰম পানী দি দিছো উতলা গৰম পানী দি অলপমান লৰাই ইয়াতে মই ফ্ৰাই কৰি ৰখা মাছ কেপিস দি দিলো এতিয়া ইয়াতে 3টা কেঁচা জলকীয়া কাটি দি দিছো তাৰ পিছত অকণমান লৰাই ঢাকন মাৰি দিছো এতিয়া মাজতে ঢাকনখন দাঙি আকৌ এবাৰ লৰাই দিছো পানী দিয়াৰ পাছত 10 মিনিট মান হিজোৱাৰ পাছতে আমাৰ মাছৰ জোল ৰেডি হৈ যায় একেবাৰে হেখত আপোনালোকে ধনিয়া কাটি দিব পাৰে মই কিন্তু ধনিয়া দিয়া নাই এয়া চাওক মাছৰ জোল ৰেডি হৈ গল আপোনালোকে যদিহে এইদৰে ঘৰত বনাই খোৱা নাই তেন্তে এবাৰ খাই চাব খাবলৈ বহুত টেষ্টি হয় হেকাৰণে মই ভাবিলো ৰেচিপিটো আপোনালোকৰ সৈতে শেয়াৰ কৰো এটো আছিল আজিৰ মগজ দি বনোৱা মাছৰ জোলৰ ৰেচিপি যদি আপোনালোকে ৰেচিপিটো চাই ভাল পালে তেন্তে ভিডিওটো এটা লাইক কৰি দিব আৰু যদিহে মোৰ চেনেলটো প্ৰথমবাৰৰ বাবে চাই আছে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি সাইডত থকা বেল আইকনটো হিট কৰি ৰাখিব যাতে আহিবলগীয়া ভিডিওৰ নটিফিকেশনসমূহ সহজে পাই থাকে আজিলৈ আহো আকৌ আহিম এটা নতুন ভিডিওৰ সৈতে